এটা বাঘে চিকাৰৰ গোন্ধ পালে যিমান বেছি হিংস্ৰ হয়, এজন মানুহে টকাৰ গোন্ধ পালে তাতোতকৈ শতগুণ বেছি হিংস্ৰ হয়। জীৱনত ভালে থকাৰ চিক্ৰেট কি জানে? কাৰো কথা কেতিয়াও গাত নলগাব। আপোনাক লৈ যে কোনোবাই যি টি কথা কৈ থাকে তাৰ তিনিটা কাৰণ আছে। 1. যেতিয়া সেইসকলে আপোনাৰ স্থানত উপনীত হ'ব নোৱাৰে। 2. আপোনাৰ যিখিনি আছে তেওঁলোকৰ হয়তো সেইখিনি নাই। 3. তেওঁলোক আপোনাৰ দৰে হ'ব বিচাৰে কিন্তু হ'ব পৰা নাই। পৃথিৱীৰ নিয়মবোৰ সঁচাই বৰ অদ্ভুত। যাৰ টকা আছে তেওঁৰ মন নাই, আৰু যাৰ মন আছে তেওঁৰ টকা নাই। যদি জীৱনত নিজকে সলনি কৰাৰ প্ৰয়োজন বুলি ভাবে তেন্তে সেইটোকে কৰক। হয়তো কিছু কষ্ট হ'ব পাৰে, কিন্তু যি আপোনাৰ মূল্য বুজি নাপায় তেওঁৰ অপেক্ষাত কেতিয়াও নাথাকিব। যি বেছি কথা কয় তেওঁৰ কথাৰ মাজত ভেজাল কম থাকে, কিন্তু তেওঁ বেছি কথা কোৱাৰ বাবেই জঞ্জালত বেছিকৈ পৰে। বৰষুণ দিলে সকলো পক্ষীয়ে ক'ৰবাত নহয় ক'ৰবাত আশ্ৰয় লয়, কিন্তু ইগলে মেঘৰ ওপৰেৰে উৰি সেই বৰষুণকো তলত এৰি থৈ যায়। সেইবাবে বিপদ অহাৰ আগতেই সকলো ধৰণৰ সাৱধানতা সতৰ্কতা বজাই চলক, যাতে বিপদৰ ধুমুহাই আপোনাক কেতিয়াও লৰচৰেই কৰিব নোৱাৰে। কাকো মনৰ ঘাঁ টুকুৰা দেখুওৱাৰ চেষ্টা নকৰিব, কাৰণ মানুহৰ ওচৰত ঘাঁ শুকোৱা মলম নাথাকিলেও কটাঘাত ছটিয়াবলৈ নিমখ কিন্তু থাকেই। জীৱনত আগবাঢ়ি যাবলৈ নিজৰ ৰাস্তা নিজেই তৈয়াৰ কৰিবলগীয়া হয়। তাত আপোনাক কোনেও সহায় নকৰে। আচলতে বাস্তৱ জীৱনটো সঁচাকৈ বৰ কঠিন। কাকো বেছি বিশ্বাস কৰিব নালাগে, কাকো বেছি ভাল পাবও নালাগে, কাৰো ওপৰত বেছি আশাও কৰিব নালাগে, কাৰণ এই বেছি শব্দটোৱে আপোনাক এদিন বেছি কষ্ট দিব। কেৱল এজনকেই অন্ধভাৱে ভাল পালেই কোনোদিন পৰাজিত নহয়, বিশ্বাসঘাতকতা বা প্ৰতাৰিতও হ'বলগীয়া নহয়। সেইজনেই হৈছে আপোনাৰ ভগৱান, যি একক আৰু অদ্বিতীয়। মানুহ হেৰাই গ'লে বিচাৰি পোৱা যায়, কিন্তু মানুহ সলনি হৈ গ'লে তেওঁক আকৌ আগৰ দৰে কেতিয়াও পোৱা নাযায়। সকলোতকৈ বেছি বেয়া লাগে তেতিয়া যেতিয়া আপোন কোনোজন পথভ্ৰষ্ট হৈ যায় আৰু ইচ্ছা থকাৰ পিছতো তেওঁক সঠিক পথলৈ ঘূৰাই আনিব নোৱাৰি। য'ত আপোনাৰ গুৰুত্ব নাই, য'ত আপোনাৰ কথাৰ কোনো মূল্য নাই, সেই ঠাইৰ পৰা সদায় দূৰত থাকিব। লাগিলে সেয়া কাৰোবাৰ ঘৰেই হওক বা কাৰোবাৰ মনেই হওক। কাকো কন্দুৱাই কেতিয়াও সুখী থাকিব নোৱাৰি, কাকো ঠগিও কেতিয়াও ভালে থাকিব নোৱাৰি, কাৰণ মানুহে যি কৰ্ম কৰে তাৰ ফল তেনেকুৱাই ভোগ কৰিবলগীয়া হয়। নিজৰ মন যদি বেয়া, নিজকে ভাল কৰিবলৈ শিকক, কাৰণ আপোনাৰ বাবে আপুনিয়ে আছে আৰু কোনো নাই। সকলো বন্ধু আপোনাৰ লগত নাথাকে, কিছুমান বন্ধু সুযোগ গ্ৰহণ কৰিবলৈ আপোনাৰ কাষলৈ আহে। ঠিক সেইদৰে সকলো বন্ধু আপোন নহয়, কিছুমান বন্ধুৱে বিশ্বাসঘাতকতা কৰিবলৈকে আপোনাৰ লগত অভিনয় কৰে। যি ভালপোৱাত মানসিক শান্তি নাথাকে সেই ভালপোৱাত বিচ্ছেদেই শ্ৰেয়। বুদ্ধিমান মানুহে কেতিয়াও প্ৰতিশোধ নলয়, তেওঁলোকে সঠিক সময়ৰ অপেক্ষা কৰে, আৰু তেওঁলোকে কি কৰিছে সেইটো তেওঁলোকে ভালদৰেই জানে। স্বীকৃতি দিয়া ভাল, কিন্তু সিমানখিনিহে দিয়ক যিমানখিনিলৈ আপোনাৰ আত্মসন্মান হানি নহয়। সন্মান কৰা ভাল, কিন্তু সিমানখিনিলৈকেহে কৰক যিমানখিনিলৈকে নিজৰ আত্মসন্মান বাচি থাকে। ঠিক একেদৰে গুৰুত্ব দিয়াও ভাল, কিন্তু সিমানখিনিলৈকেহে যিমানখিনিলৈ নিজৰ গুৰুত্ব থাকে। মৌন হৈ থকাজনক কেতিয়াও দুৰ্বল বুলি ভাবিব নালাগে, কাৰণ তেওঁ ভদ্ৰতা জানে বাবেই মনে মনে থাকে, আৰু এইটো তেওঁৰ ঘৰুৱা সংস্কাৰ। বিশ্বাসঘাতকে কেতিয়াও নাকান্দে, আৰু স্বাৰ্থপৰে কোনো স্মৃতি মনত নাৰাখে। মন ভালে থাকিলে সকলো ভাল লাগে, আৰু মন বেয়া লাগিলে ভালটোও বেয়া লাগে। আচলতে এইটোৱেই হৈছে প্ৰকৃতিৰ নিয়ম। সেইবাবে মনটো ভালে ৰাখিবলৈ সাধ্যানুসাৰে চেষ্টা কৰিব। সৃষ্টিকৰ্তাৰ সান্নিধ্যই মানুহৰ অন্তৰক পবিত্ৰ কৰে। সেইবাবে যিমান পাৰে নিজৰ ভগৱানক প্ৰাৰ্থনা কৰক, মন সদায় ভালে থাকিব। যি মানুহে সৰু কথাতে বহু বেছি সুখী হয়, তেওঁ কিন্তু সৰু আঘাততে বহু বেছি কষ্টও পায়। আমি তেওঁকেই খং কৰোঁ যাক আমি বহু বেছি ভাল পাওঁ। সেইবাবে কোনোবাই যদি আপোনাৰ সৈতে অভিমান বা খং কৰে, তেওঁক ওলোটাই খং নকৰিব, কাৰণ আপোনাৰ প্ৰতি তেওঁৰ ভালপোৱাৰ এক অনুভূতি আছে বাবেই হয়তো আপোনাক খং কৰিছে। কোনো মানুহে নিৰ্দিষ্ট কোনো এজনক পাবলৈ দিনে নিশাই প্ৰাৰ্থনা কৰে, কিন্তু কেতিয়াবা জীৱনে এনে গতি লয় সেই একেজন মানুহেই কেতিয়াবা তেওঁক পাহৰিবলৈ একেদৰেই প্ৰাৰ্থনা কৰে। কাক বিশ্বাস কৰিব? কিছুমান মানুহেতো চকু পানী টুকি টুকিও মিছা কথা কৈ দিব পাৰে। যিমানেই আপোন মানুহ নহওক, তেওঁৰ ওচৰত মূল্যহীন হোৱাৰ আগতেই নিজকে দূৰ কৰিব পৰাটো বুদ্ধিমানৰ কাম।
মানুহে নিজৰ জীৱনৰ ভুলখিনি তেতিয়াহে বুজিব পাৰে যেতিয়া এটা ভুলৰ বাবে তেওঁ জীৱনৰ বহু বছৰ হেৰুৱাই পেলাবলগীয়া হয়। এজন বেয়া ছাত্ৰই এজন দক্ষ শিক্ষকৰ পৰা যিখিনি শিকিব পাৰে তাতোতকৈ এজন ভাল ছাত্ৰই এজন বেয়া শিক্ষকৰ পৰা বহু বেছি শিকিব পাৰে। তাৰ মানে শিক্ষকজন কেনেকুৱা সেইটো গুৰুত্বপূৰ্ণ নহয়, আপোনাৰ শিকাৰ ক্ষমতা বা ইচ্ছা কিমান সেইটোহে গুৰুত্বপূৰ্ণ। যি মানুহে আপোনাক কয় যে তুমি নোৱাৰা বা নোৱাৰিবা, আচলতে তেওঁলোকে জানে যে আপুনি সেইটো অৱশ্যেই পাৰিব। গতিকে ভগৱানৰ ওপৰত বিশ্বাস ৰাখি চেষ্টা অব্যাহত ৰাখক। জীৱনক ভাল পাওক, ভগৱানক ভাল পাওক।